খোখৰঝাৰ গাঁৱত নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। এটা ছাগলীক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিটত 3জন পুৰুষ মহিলা আহত হয়। বৰপেটা জিলাৰ আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত খোখৰঝাৰ গাঁৱত নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। এটা ছাগলীক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিটত 3জন পুৰুষ মহিলা আহত হয়। আহত 3জন ক্ৰমে ছবিৰন নেছা, ৰবিয়াল আলী আৰু ৰুহুল আমিনক নিশাই আলুপতি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। জানিব পৰা মতে গাঁওখনৰ ছবিৰন নেছাৰ এটা ছাগলী প্ৰতিবেশী সৰবত আলীৰ ঘৰৰ পাচলি খেতি খোৱা কেন্দ্ৰ কৰি সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সৰবত আলী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে আলুপতি আৰক্ষী থানাত নিশাই এজাহাৰ দাখিল কৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গাঁওখনত। ব্যুৰো ৰিপৰ্ট এণ্ড টাইম। নিশা আপোনালোকৰ হস্পিটেলত আচলতে কি হৈছিল? ঘটনাটো মানে সন্ধিয়া মোক ফোন মাৰিলে মোৰ ঘৰৰ পৰা। ফোন মাৰাৰ পিছত মোক মাতিলে যে ঘৰত মই ঘৰত গেলো। যাৰ পিছত মানে চালো মানে মোৰ ভণ্টিক মানে মাৰপিট কৰিছে। কৰাৰ পিছত সমাধান কৰিলো। কৰাৰ পিছত মানে এইটো মাৰাৰ পিছত মানে মই আলুপতি আৰক্ষী থানাত লৈ মাৰিলে কোনে আৰু কিহৰ কাৰণে মাৰিলে? মানে সৰ্বত আলীৰ ঘৰত মানে তাৰ ভণ্টিৰ ছাগল গৈছিল এটা। ছাগল ঘৰত যাৰ পিছত মানে ছাগলটো ল'ব কাৰণে গৈছিল। যাৰ পিছত মানে দুটা এটা মানে কথা না এনেকুৱা মানে কাজি লাগে। তাৰপিছত মানে তাৰ সৰ্বত আলীৰ ভাই আৰু তাৰ সৰু ভাই 2, 3, 4 জন আহি মানে তাক পুৰা মাৰপিট। ছাগলী কিবা তেওঁলোকৰ বিনষ্ট কৰিছিল? না একো কৰা নাই, তাৰ ঘৰতহে গৈছে। আগৰ কিবা পাৰিবাৰিক সমস্যা? আগতো মাৰিছিল এনেকুৱা মাৰিবাৰী এনেকুৱা আছে, কিন্তু আগতো মাৰিছে। মাৰাৰ পিছত মানে এনেই মাফি কৰি দিছে। সৰ্বত আলী ঘৰ ক'ত? ঘৰ চুকাৰজাৰতে, তাৰ ঘৰৰ ওচৰতে। তেওঁলোকে কোনে কোনে মাৰিছে? সেইটো সৰ্বত আলী আৰু বিলাকৰ মই নাম এনেকুৱা নাজানো। মানে পৰিয়ালৰ তাৰ পৰিয়ালৰ গোটেইবিলাকে আছিলে। কাক মাৰিলে? মাৰপিট কৰিছে ছবিৰনক আৰু ৰবিউল হুছেইনক। ৰবিউল আৰু ছবিৰণৰ সম্পৰ্ক কি? ছবিৰণৰ পোলা, সেইটো পুত্ৰ। আৰু মানে তাৰ সৰু পোলাটোকো মাৰছে। মুঠতে মাতৃ আৰু 2জন সন্তানকো মাৰপিট কৰিছে। এফআইআৰ কৰিছে আপোনালোকে? এফআইআৰ এতিয়াও কৰা নাই। এতিয়া মেডিকেলত আহিছো, মেডিকেল হোৱাৰ পিছত এফআইআৰটো হ'ব। কি বিচাৰে? এইটো ন্যায় বিচাৰটো লাগে। এইটো এনেই হাল্লা লৈ অনা ইমান ডাঙৰ এটা ক্ষতি, আচলতে কিবা এটা ইছ্যু আছিলে? ছাগলী লৈ কি কৰিছিলে? ছাগলী তাৰ পেট দিছিল, পেটত জ্বৰ হৈ এইটো বান্ধি কেনে থৈ দিছে। তাৰপিছত মোৰ মাটি গৈছে। তাৰপিছত সিহঁতে কি কৰিছে, ছাগল লাগিছে, সিহঁতে মাৰি দিছে। মহিলাজনী আপোনাৰ কি হয়? মা হয়। মানে ছাগলী ল'বলৈ যোৱাৰ কাৰণে মাৰিছে? মই গৈছোঁ, মোকো মাৰিছে। কোনে মাৰিলে? সৰ্বত, সৰ্বানু, বচিৰণ এইবিলাক। মানে সৰ্বতৰ পৰিয়ালে? তেওঁলোকৰ ঘৰ ক'ত? চুকাৰজাৰ। আপোনালোকৰ? চুকাৰজাৰ। ইয়াত অকল ছাগলী লৈ নে আৰু অইন কিবা? ইয়াত ছাগলী লৈ, অকল ছাগলী লৈ এফআইআৰ কৰিছে থানাত? কেছ কৰিছে? কেছ কৰা নাই। আৰক্ষী আহিছে লগত, দেখিলোঁ আপোনালোকক লৈ আহিছে। মামা আহিছে। কেইটা বজাৰ এই ঘটনাটো? 6টা মান বজাত। মুঠতে আপোনালোকে কেইজন গুৰুতৰভাৱে আহত হৈছে? 3জন। আপুনি, আপোনাৰ মাতৃ আৰু এজন কোন? আৰু এজন কোনে? আপোনাৰ ভাই। তেখেত আহিছে নেকি? নাই।